পাপি উঠ চাল্লা লগৰ ল'ৰা ছোৱালীয়ে কামে বনে ধৰি মাক দেউতাকক খুৱাইছে বুৱাইছে ৰাখিছে আৰু আমাৰ গাধাই ৰাতিপুৱা 9 বজালৈ শুই নুঠে চাল্লা উঠি যাবি নাই তই এই ৰহে ফাদাৰ আৰু অলপ সময় শুব দে না ভাল টোপনি পালো দেই মহাৰাজ উঠিলে হ'বলা হয় সেনাপতি যোৱা আৰু লিগিৰি কোৱা গৈ যে মোৰ বাবে চাহ পানীৰ ব্যৱস্থা কৰিব লাগে আৰামজাদা চাল্লা কুকুৰ ধেমালি বুলি ভাবিছ হা কুল ফাদাৰ কুল মোক বাৰু বকিছা বুজিছো কিন্তু তুমি নিজক বাৰু কিয় কুকুৰ বনাই লৈছা মই নিজক কেতিয়া কুকুৰ বনালো হা কিয় তুমি নিজে কৈছাচোন কুকুৰ বুলি বোলে মই যদি কুকুৰ তুমি কুকুৰ চাল্লা বাপেৰ লগত কৰিব আহো হা বোলো সাজি কাচি কলৈ যায় বহুত সুখী যেন দেখিছো সুখী নহবই বা কিয় পু বোৱাৰী যি যোৱা চব পাইছে যেতিয়া আপোনাৰে ভাল হৈছে দিয়ক পিছে নতুন বোৱাৰী আৰু জোৱাইক কেনে পাইছে বাইদেউ বোৱাৰীৰ কথা নকবা আৰু শইকীয়ানী সাংঘাতিক বেয়া বুইছা কুলুকখনি যেনে সদায় ৰাতিপুৱা দেৰিকৈ উঠে আৰু সদায় মোৰ ল'ৰাই তাইৰ বাবে চাহ পানী বনাই দিব লাগে ঘৰৰ কামৰ নামত তাই ফুটা এগছকো নুগুছে নিজেতো একোটা ৰান্ধিবই নাজানে সেইবাবে প্ৰায় ৰাতি মোৰ ল'ৰাক বাহিৰত হোটেলত খাবলৈ লগ ধৰে মোৰে দুৰ্ভাগ্য বুইছা সেইকাৰণে সেইজনীক মই বোৱাৰী হিচাপে পালোঁ তাইক দেখোন অকণো তেনেকুৱা নালাগে পিছে জোৱাই কেনেকুৱা পাইছে বাইদেউ শইকীয়ানী তোমাক মই আৰু কি ক'ম মোৰ জোৱাই একদম খাইলাখ দেৱতাৰ দৰে আয়ো দেহি মোৰ ছোৱালীজনী কষ্ট পাব বুলি সদায় ৰাতিপুৱা আগতে সোনকালে উঠি তাইক চাহ পানী বনাই খুৱায় ঘৰৰ কামৰ নামত মোৰ ছোৱালীজনীক কুটা এগছকো চুব নিদিয়ে বুজিছা আৰু প্ৰায় ৰাতি মোৰ ছোৱালীজনীক বাহিৰৰ হোটেললৈ খানা খুৱাবলৈ লৈ যায় বুজিছানে বুজিছে শইকীয়ানী একদম ভাগ্যৱানজনেহে এনেকুৱা জোৱাই পায়